Non Assam State haro MLA election ang leji dogdo por prek jam party atum stame vote kerek ajaimek pedopon bomason si BJP party atum tame Assam adang pialong prek jam adim Dr. Himanta Biswa Sharma pen vote kerek ajaimek pedopon bomdo. Lason dak taksi niphai inkoresir kepani ne thotame Dr. Himanta Biswa Sharma Karbi Anglong district alo long thomadim vote kerek ajaimek pedopon. Lapen West Karbi Anglong district alo tame Amri LAC apharman serdi hunak lamalong vote kerek ajaimek paman pondo. Laso ajaimek along pen Dr. Himanta Biswa Sharma pen West Karbi Anglong arar phan kidam prek jam kachingpur ason kipi alamchak pachot etloputa than bachini pon lapen non MLA election high date sita West Karbi Anglong phan prek jam kachingpur varsai kipi pon thujia phan lamchak chipitikang lapen pinya melong munit ke ong ke thek longa teng pulo tangte number pharoi sira krehini Amri LAC pen ke Dr. Habitiron Highway poputa Chief Minister pen phirangkia thengno nang than pachini tekang Jaimek along aluhi sarpoman pen Assam Chief Minister Dr. Himanta Biswa Sharma Karbi Anglong Thomas Council CM Dr. Kuniram Ronghang Deputy Speaker Abhijit Kro EM Prabhat Chandra Taro MSc Hetsing Rongphar MSc Long Bison Bay lapen kyong tung BJP party pachim honarar tung chetongri আজি আমাৰ আমৰি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আছে ৰাইজৰ বহুত বেছি উৎসাহ ডক্টৰ হাবেতেৰত আমৰি সমষ্টিত বিপুল ভোটত বিজয়ী হ'ব আজি কংগ্ৰেছ দলে এটা ভয়ংকৰ অপৰাধ কৰিছে নাওবৈচা বিধানসভা সমষ্টিৰ পৰা ডক্টৰ ভূপেন হাজৰিকা বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু ভূপেন হাজৰিকাক ভাৰত চৰকাৰে ভাৰত ৰত্ন প্ৰদান কৰিছিল ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰাৰ বিৰোধিতা কোনে কৰিছিল মল্লিকাৰ্জুন খাৰ্গে আৰু সেই মল্লিকাৰ্জুন খাৰ্গে আজি ভূপেন হাজৰিকাৰ কৰ্মভূমি নাওবৈচালৈ লৈ গৈ কংগ্ৰেছ দলে বহুত ডাঙৰ অপৰাধ কৰিছে তেওঁ আজি ক্ষমাও নুখুজিব দ্বিতীয়তে অসমত ছেমি কণ্ডাক্টৰ আনোতেও বিৰোধিতা কোনে কৰিছিল খাৰ্গে কৰিছিল সেই খাৰ্গে কেনেকৈ অসমৰ উন্নতিৰ কাৰণে ইলেকশ্যন মেনিফেষ্টো দিব পাৰে আজি আমি কংগ্ৰেছ দলক ধিক্কাৰ দিছোঁ যে আপোনালোকে আৰু মানুহ বিচাৰি নাপালে নেকি যে এজন অসম বিৰোধী মানুহক লৈ আহি অসমৰ উন্নতিৰ কাৰণে মেনিফেষ্টো দিছে মই তেওঁলোকক গৰিহণা দিছোঁ অখিল গগৈক আপুনি হত্যাকাৰী বুলি কৈছিল আৰু অখিল গগৈক কিছুদিনৰ পিছত কৈছিল মানৱেন্দ্ৰ শৰ্মা হত্যা অখিল গগৈয়ে চবকে হত্যাকাৰী সজাব তেওঁক যোনে কিবা ক'ব তাক ক'ব আপুনি হত্যাকাৰী আপুনি হত্যাকাৰী আপুনি হত্যাকাৰী যিজনে নিজে হত্যা কৰিছে তেওঁ বেলেগক হত্যাকাৰী ক'ব পাৰে নেকি তেওঁ প্ৰণৱ বড়োক শ্বহীদ বুলি তেওঁ প্ৰণৱ বড়ো শ্বহীদ কেনেকৈ হ'ল তেওঁ নিজৰ গাত কিয় কেৰাচিন নাঢালিলে কেৰাচিন ঢালিলে কোনে আগতে অখিল গগৈ নিজৰ গাত ঢালিব লাগিছিল নে প্ৰণৱ বড়ো গাত ঢালিব লাগিছিল প্ৰণৱ বড়োৰ হৈ বিধানসভাত তেওঁ এবাৰো এটা কথা কৈছিলে নেকি আজি যে 5 বছৰ এছেম্বলি হ'ল প্ৰণৱ বড়োৰ নামটো অখিল গগৈয়ে কৈছে নেকি আজি হিমন্ত বিশ্ব শৰ্মাই কওঁতে এতিয়া শ্বহীদ বুলি ক'লে ইমান দিন কিয় কোৱা নাছিলে প্ৰণৱ বড়োক কেৰাচিন তেল ঢালিবৰ কাৰণে কোনে আগদিনা ৰাতিৰ পৰা বুদ্ধি দিছিলে অখিল গগৈৰ লাজ নালাগে নিজৰ গাত কিয় কেৰাচিন নাঢালিলে এজন বড়ো ল'ৰাক কেৰাচিন ঢলোৱাই যে মৰুৱালে নিজৰ গাত কিয় কেৰাচিন নাঢালিলে এতিয়া কোনোবাই যদি তেওঁক গৈ কয় ক'ব ই 2টা মাৰিছে ই 10টা মাৰিছে আৰে তুমি কিমান কৰিছা তোমাৰ পাপৰ হিচাপ তুমি দিয়া তোমাৰ পাপৰ হিচাপ আজি তুমি দিব লাগিব কিমান ল'ৰা ছোৱালীক আৰু কি কি কুকৃতি আছে মই পিছত ক'ম অসমখনক জ্বলাই ৰাখিলে অসমৰ ল'ৰা ছোৱালীক টায়াৰ জ্বলাব শিকিলে অসমৰ ল'ৰা ছোৱালীক ৰেল লাইন উৰুৱাব শিকিলে এই মানুহক মানুহে ভোট দিব আৰু এটা মোক কয় আৰে বাবা তেওঁক যদি আজি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও 2টা মাৰ্ডাৰ কৰিছিলে তেওঁ কোনে কাক মাৰ্ডাৰ কৰিছিল তেওঁ চিত্ৰগুপ্ত তেওঁ হিচাপটো ৰাখি থাকে তেওঁ লাজ নালাগে কুশল দৌৰীৰ লগত ইলেকশ্যন খেলিছে ক'ব লাগে
যে মই ইমান ৰাস্তা বনালোঁ, মই ইমান দলং বনালোঁ। মানুহক কয় ৰংঘৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে, নৰেন্দ্ৰ মোদীয়ে কৰিছে, তাত অখিল গগৈৰ এটা বিন্দু কণ্ট্ৰিবিউশ্যন নাই। অখিল গগৈ লাজ নালাগে, কোনোবা কেণ্ডিডেটক গালি পাৰিছে। আজি হিতেন গোস্বামী ইলেকশ্যন উঠিছে গৌৰৱ গগৈৰ বিৰুদ্ধে, এটা শব্দ কৈছে। গৌৰৱ গগৈ ইলেকশ্যন উঠিছে, হিতেন গোস্বামী এটা বেয়া কথা কৈছে। আজি মোৰ এগেইনষ্টত কংগ্ৰেছ উঠিছে, মই বেয়া কথা কৈছোঁ। আজি অখিল গগৈয়ে তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা মাৰ্ডাৰ, 26টা মাৰ্ডাৰ, তই কি ঘটিটো কৰি আছিলি? এছেম্বলিত কিয় নুঠোৱালি? এইটো প্ৰশ্ন কিয় এছেম্বলিত নুঠোৱালি যে অমুক মাৰ্ডাৰ কৰিছিলে, শাস্তি কিয় নহ'ল বুলি আজিলৈকে এছেম্বলিত 5 বছৰ কিয় নকৰিলি? তাৰমানে শিৱসাগৰত যদি ইলেকশ্যন নুঠে তেতিয়া কুশল দুৱাৰীৰ লগত মোৰ দুশ্মনী নাই, কিন্তু শিৱসাগৰত ইলেকশ্যন উঠিলে কুশল দুৱাৰী হত্যাকাৰী। কুশল দুৱাৰী আগত MLA হোৱা নাই, ডিমত দুমাৰ MLA হোৱা নাই, ডিমৰ মানুহে তেওঁক কিয় ভোট দিলে? আজি মোৰ লাজ লাগিছে অখিল গগৈৰ কাৰণে। এতিয়া মোক পাতে আকৌ মাৰ্ডাৰ। আপোনাকো ক'ব, আপুনি যদি কয় অখিল গগৈ বেয়া, আপোনাকো ক'ব আপুনিও 2টা মাৰ্ডাৰ কৰিছে। তেওঁ কি মাৰ্ডাৰৰ হিচাপ ৰখা চিত্ৰগুপ্ত নেকি? তেওঁক জমে সেইটো কাৰণে এপইণ্টমেণ্ট কৰি থৈ দিছে নেকি যে কোনে ক'ত মাৰ্ডাৰ কৰিছে তাৰ হিচাপ তেওঁ ৰাখিব? অখিল গগৈ কি অসমৰ মাৰ্ডাৰৰ এনচাইক্লোপিডিয়া নেকি? আৰে এইবিলাক কথা মোক কৈ লাভ নাই। আমি ইলেকশ্যনত জিকিবৰ কাৰণে বেলেগৰ গাত বোকা নছটিয়াম। আমাৰ ইমান ইলেকশ্যন জিকাৰ কাৰণে। গৃহমন্ত্ৰী দেখিবলৈ গৈছে দিনটো অসমত নিৰ্বাচন কৰিছে, প্ৰধানমন্ত্ৰী অহা প্লেনিং আছে কেতিয়া আহিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়া 1 তাৰিখে আহিব, 6 তাৰিখে, 2 দিন। স্যার হ'ব লাগে আকৌ হ'ব। Jirikindeng penhemari dongphar, Karbing Long Mai.